নমস্কাৰ বন্ধুসকল, কেনে আছে আপোনালোক? নিশ্চয় ভালে আছে বন্ধুসকল। বন্ধুসকল, আজি মই গাড়ী এখনৰ বিষয়ে ক'ম। সাধাৰণতে আজিকালি নতুন যিবিলাক মডেলৰ গাড়ী আহিছে, আপোনাৰ চাবি নাথাকে। যেনেকৈ আগৰ ধৰক এনেকৈ ছাইডত চাবি থাকে, চাবি সোমোৱালে এইটো ষ্টাৰ্ট কৰিব পাৰি। সেনেকুৱা নহয় বন্ধুসকল, আজিকালি জাষ্ট এটা ৰিম'ট থাকে। ৰিম'টটো আপোনাৰ দৰ্জাখন খোলা মেলা কৰিব পাৰি। এনেকুৱা এটা ৰিম'ট থাকে, এই ৰিম'টটো এইটো খোলা আৰু এইটো অফ কৰা, এই বস্তুটো থাকে। কিন্তু আপোনাৰ এই ৰিম'টটো থাকিলে গাড়ীখনৰ ষ্টাৰ্ট হ'ব। দুজনমান বন্ধুৱে মোক কমেণ্ট কৰি কৈছিলে যে আপোনাৰ নতুন গাড়ী মডেল আহিছে, বহুত মানুহে ধৰক তেনেকৈ বস্তুটো নাজানে চলাব। সেইটো কাৰণে বন্ধুসকল, মই আজি এই ভিডিঅ'টো বনাই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম বন্ধুসকল। মানে মেইন বিশেষ কথাটো হ'ল কি, গাড়ীখনৰ মেইন ষ্টাৰ্টটো হয় আপোনাৰ এই চেল্ফত। যেনেকৈ আপোনাৰ ডাঙৰ বাছত দেখা পোৱা যায় চেল্ফ কৰা, চেল্ফ মৰা, সেনেকুৱা চেল্ফ টাইপ বন্ধুসকল। এইখন হ'ল বন্ধুসকল ইক' স্পৰ্ট। এই গাড়ীখনৰ বিষয়ে মই আজি অকল এইখন গাড়ীতে যে অকল এনেকুৱা ছিষ্টেম আছে বন্ধুসকল, এনেকুৱা নহয়। এই বস্তুটো মই দেখুৱাইছোঁ আপোনালোকক চলাই কেনেকৈ চলাব লাগে বন্ধুসকল। গাড়ীখনত আপুনি সোমালে, এইখন খুলি পিনে আপোনাৰ এইটো চুইচ দেখিছে, এইটো চুইচটো খুলি পিনে আপুনি গাড়ীখনত সোমালে। সোমোৱাৰ পিছত বন্ধুসকল আপোনালোকে ক্লাছডাল দবাব। বন্ধুসকল, মই দেখুৱাবৰ কাৰণে মই চেণ্ডেল পিন্ধি আছোঁ, কিন্তু কেতিয়াও গাড়ী চলাওঁতে ভুলতো আপোনালোকে চেণ্ডেল পিন্ধি দূৰলৈ নাযাব। জাষ্ট মই এইটো জেগাতহে আপোনালোকক দেখুৱাই আছোঁ কেনেকৈ গাড়ীখন হেৰি কৰিব লাগে। তাৰপিছতে বন্ধুসকল আপোনালোকে ক্লাছডাল দবাব। মই দেখুৱাইছোঁ আপোনাৰ ক্লাছডাল এনেকৈ দবাই ধৰিব বন্ধুসকল। ক্লাছডাল দবাই ধৰিব। ক্লাছডাল ধৰি পিনে বন্ধুসকল ইয়াত দেখা পাব ইঞ্জিন ষ্টাৰ্ট, ষ্টপ, ষ্টাৰ্ট। এইটোৱে মানে ষ্টাৰ্টো হয় আৰু ষ্টপো হয় বন্ধুসকল। মই আপোনালোকক দেখুৱাইছোঁ, মই অকণমান চলাই দেখুৱাইছোঁ আপোনালোকক। এইটো বন্ধুসকল দেখিলে ষ্টাৰ্ট হৈ গ'ল। এতিয়া আপোনালোকক মই চলাই দেখুৱাম বন্ধুসকল। আপোনাৰ বাকী যিবিলাক বস্তু বন্ধুসকল একেই নৰ্মেলি আছে। খালি বন্ধুসকল আপোনালোকে এটা বস্তু সদায় মন কৰিব, জাষ্ট সেইটোৱেই। বহুতে মানে চাবি বিচাৰি ফুৰে বা শিকিবৰ কাৰণে অসুবিধা হয়। সেইকাৰণে বন্ধুসকল মই এই বস্তুটো দেখুৱালোঁ বন্ধুসকল। ভিডিঅ'টো আপোনালোকক কিবা যদি জানিব লগা থাকে মোক কমেণ্ট কৰিব, মই নিশ্চয় বন্ধুসকল আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। গাড়ীখন কেনেকৈ কি ধৰণে কি কৰিব পাৰি সকলো মই বস্তু দেখুৱাই যাম। আজি জাষ্ট মই আপোনাক কেনেকৈ গাড়ীখন ষ্টাৰ্ট কৰিব পাৰি সেই বস্তুটোৱে দেখুৱালোঁ বন্ধুসকল। তো বন্ধুসকল, ইয়াতে ভিডিঅ'টো ইয়াতে সমাপ্ত দিলোঁ। জয় অসম বন্ধুসকল।